নমস্কাৰ দৰ্শকসকল, সকলোকে স্বাগতম জনাইছোঁ আৰু আজি বনাবলৈ লৈছোঁ ভেন্দিৰ তৰকাৰী। ভেন্দিৰ তৰকাৰী বনাবলৈ মই লৈছোঁ কেইটামান ভেন্দি। ভেন্দিকেইটাৰ আগগুৰি কাটিব নালাগে। তাৰ পাছত লৈছোঁ ডাঙৰ জোখ এটা পিঁয়াজ মিহিকৈ কাটি লৈছোঁ। কেইটামান জলকীয়া আৰু দুটা মিডিয়াম চাইজৰ বিলাহী মই কাটি লৈছোঁ টুকুৰা টুকুৰকৈ। তৰকাৰীত দিবৰ বাবে লৈছোঁ হালধি, নিমখ, জিৰাৰ গুড়ি আৰু আধা চাহ চামুচ আমচুৰ পাউডাৰ আৰু একেবাৰে শেষত আমাক লাগিব চাট মছলা অকণমান। গতিকে আহকচোন আমি ভেন্দিৰ তৰকাৰী বনাবলৈ আৰম্ভ কৰোঁ। মই ফ্ৰাই পেনখন ইতিমধ্যে গৰম কৰিয়ে থৈছোঁ। ইয়াত মই ভেন্দিখিনি ভালদৰে ফ্ৰাই কৰি ল'ম আৰু মনত ৰাখিব ভেন্দিখিনি ফ্ৰাই কৰোঁতে ফ্লেমটো সদায় মিডিয়াম কৰি ল'ব। যদি হাই ফ্লেমত ভেন্দিখিনি ফ্ৰাই কৰোঁ তেনেহ'লে ভেন্দিখিনি ভিতৰি হয়তো নিসিজিবও পাৰে, কিন্তু বাহিৰে দেই যাব। আৰু অকণমান নিমখো ছটিয়াই দিব, তেতিয়া ভেন্দিখিনি খুব সোনকালে সিজিব আৰু সোৱাদো ভাল হ'ব। আমি ঘৰত ভেন্দিৰ তৰকাৰী খাই থাকোঁ নহয়নে বাৰু? কিন্তু সদায়তো একেভাগে খায়ো ভাল নালাগে। কেতিয়াবা অকণমান বেলেগকৈ বনায়ো খাই ভাল লাগে নহয়নে বাৰু? গতিকে আজি ভেন্দিখিনি অকণমান বেলেগ ধৰণেৰে বনাবলৈ ল'লোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু লগতে কমেণ্ট কৰিবলৈও নাপাহৰিব। কিন্তু এয়া চাওক, মোৰ ভেন্দি ফ্ৰাই কৰা হৈ গৈছে। ভেন্দিকেইটা ভিতৰৰ পৰাও খুব সুন্দৰকৈ সিজিছে। মনত ৰাখিব ভেন্দিখিনি বহুত দেৰিলৈকে দেই যাবলৈ নথব। ভিতৰটো কিন্তু ভালদৰে সিজিলেই ইয়াক আমি নমাই থ'ব পাৰিম। এয়া মই ভেন্দিখিনি এটা পাত্ৰত নমাই থ'ম। ভেন্দিকেইটা নমোৱাৰ পাছত একেখন কেৰাহীতেই মই কাটি লোৱা পিঁয়াজকেইটাও দি দিছোঁ আৰু ভালদৰে মই ইয়াক ভাজি ল'ম। মনত ৰাখিব গেছৰ ফ্লেমটো মিডিয়াম কৰিয়ে ল'ব, নহ'লে পিঁয়াজখিনি দেই যোৱাৰ সম্ভাৱনা থাকে। আৰু পিঁয়াজখিনি আমি বহু বেছি ভাজিব নালাগে, অকণমান ৰঙচুৱা বৰণ পৰিলেই হ'ব। এয়া মোৰ পিঁয়াজ হৈ গৈছে। এতিয়া মই কাটি লোৱা বিলাহীখিনি ইয়াত দি দিছোঁ। দুটা মিডিয়াম চাইজৰ বিলাহী মই কাটি লৈছিলোঁ। গতিকে বিলাহীকেইটা ভালদৰে লৰাই দিছোঁ আৰু যাতে পিঁয়াজখিনি দেই নাযায়। ইয়াতে মই হালধি আৰু নিমখখিনি দি দিম। আপোনালোকে সোৱাদ অনুসৰি আৰু কিমান পৰিমাণৰ আপুনি তৰকাৰী বনাবলৈ লৈছে তাৰ ওপৰত ভিত্তি কৰি নিমখখিনি দিব। গতিকে নিমখ আৰু হালধি দি ভালদৰে লৰাই ইয়াক আমি সিজিবৰ বাবে অকণমান সময় ঢাকোন দি থ'ব লাগিব, যাতে বিলাহীখিনি গলি যায়। তেতিয়ালৈকে আমি ইয়াক ঢাকোন মাৰি থৈ দিব লাগিব। এয়া চাওকচোন, বিলাহীখিনি প্ৰায় সিজি গৈছে। এতিয়া ইয়াত মই 2 চাহ চামুচ চেনি দি দিম। চেনি দিয়াৰ পাছতে অকণমান পানী দিব লাগিব। মই প্ৰায় 1 কাপ জোখৰ পানী ব্যৱহাৰ কৰিম। এয়া মই পানী দি দিছোঁ। পানী দিয়াৰ পাছতেই জিৰাৰ গুড়িখিনি দি দিব লাগিব। জিৰাৰ গুড়ি বহুত বেছিও ব্যৱহাৰ নকৰিব, খুব কম জিৰাৰ গুড়ি আৰু লগতে মই লোৱা আধা চাহ চামুচ আমচুৰ পাউডাৰ দি দিম। আমচুৰ পাউডাৰখিনি দিলে তৰকাৰীখনত খুব ধুনীয়া টেঙা মিঠা স্বাদ এটা আহিব। আপোনালোকে টেঙাও চেপি দিব পাৰে। টেঙা ব্যৱহাৰ কৰিলে কেতিয়াবা তৰকাৰীখন তিতা হোৱাৰো সম্ভাৱনা থাকে। এয়া মোৰ বিলাহীখিনিও ধুনীয়া উতল আহিছে। এতিয়া উতল অহাৰ লগে লগে মই ইয়াত ভেন্দিখিনি দি দিছোঁ, যিখিনি মই আগতে ফ্ৰাই কৰি থৈছিলোঁ। আৰু লগতে মই ইয়াত জলকীয়া কেইটাও দি দিম। মই কম পৰিমাণৰ জলকীয়া ব্যৱহাৰ কৰিছোঁ, কাৰণ মই জ্বলা কমকৈ খাওঁ। কিন্তু আপোনালোকে যদি জ্বলা খাই ভাল পায় তেনেহ'লে আপোনালোকে ইয়াতকৈ বেছি জলকীয়া দিব পাৰিব। ভালদৰে লৰাই দিব আৰু তাৰ পাছত অকণমান সময় ইয়াক সিজিবলৈ আমি এৰি দিম। এয়া চাওক, পানীখিনি শুকাই গ'ল।
মোৰ ভেন্দি তৰকাৰী ইতিমধ্যে হৈ গৈছে। মই এটা বাউলত তৰকাৰীখিনি উলিয়াই ল'ম। আপোনালোকেও এনেদৰে ঘৰতে ভেন্দিৰ তৰকাৰী বনাই খাই চাবচোন। ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ এটা নতুন ৰেচিপিৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ।